হেল্ল' গাইজ, যিদৰে আপোনালোক সকলোৱে জানেই যে গৰমটো দিনক দিনে বাঢ়ি আহি আছে। বাহিৰত কিমান ৰ'দ, মই এই ক্ষেত্ৰত আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। যোনে যিদৰে পাৰে ঘৰৰ ছাদত হওক, বাহিৰত এটা পাত্ৰত আপোনালোকে পানী ৰাখি থ'ব, যাতে সেই পানীখিনি চৰাই চিৰিকটিবিলাকেও খাই নিজৰ পিয়াহ বুজাব পাৰে আৰু সিহঁতেও গৰমৰ পৰা অকণমান বাচিব পাৰে। মই দেখি থাকোঁ যে এনেকুৱা কিছুমান মানুহ আছে যোনে চৰাই চিৰিকটিবিলাকক ধৰে, মাৰি পেলায়। মই তেনেকুৱা সকলো মানুহকে অনুৰোধ কৰিব বিচাৰিছোঁ, প্লিজ তেনেকুৱা নকৰিব, কিয়নো সিহঁতৰ মাজতো আমাৰ দৰে এটা জান আছে আৰু এই কথাটো মানুহ হিচাপে আমি অনুভৱ কৰিব লাগিব। অঁ বিল্লু ক, মই ভিডিঅ' এটা বনাই আছিলোঁ মানে। অঁ মই পাই যামগৈ, তই অৰ্ডাৰটো দেচোন। বাটাৰ চিকেনটো হ'লে মই পাই আছোঁ না। हरामी हो